আমি আহিছোঁ বজাৰ কৰিবলৈ এইফালে মুনুৰ লগত আৰু চাওক ৱেডাৰটো কিমান ধুনীয়া হৈ আছে একদম ৰ'দত তেতিয়াৰ পৰা খোজকাঢ়ি আহি আছোঁ এতিয়ালৈকে পোৱাহি নাই আৰু বহুত দূৰ আছে যাবলৈ কাৰণে এইফালে ছোৱালী হাই তো গাইছ মাৰ্কেট পাই লওঁগৈ তাৰপিছত তো গাইজ ফাইনেলি মাৰ্কেট পালোহি খাব নেকি কোনোবাই ইমান ধুনীয়া ধুনীয়া বস্তু আহিব পাৰে এইটোৱে ড্ৰেছত সেইফালে তাই সেইফালে মই দুজনী আহি আছোঁ আৰু ফাইনেলি পালোহি সন্ধিয়াই হৈ গ'লগৈ আহি পাওঁতে 6টা বজাত টাইম দি থৈ আহিছোঁ এতিয়ালৈকে যাবলৈ পোৱা নাই আৰু একো বস্তু কিনিয়ে পোৱা নাই আজি কিহে খোজকাঢ়া চখ লাগিলে নাজানো আহি গ'লোঁ সেনেকৈ তো আহি সন্ধিয়াই হ'ল পালোহি সেইফালে যাওঁ আৰু বস্তু কি কিনিব লাগে চাই লওঁ ইমান লেতেৰা জেগাবিলাক ভাল নহয় এইবিলাক আলু পিঁয়াজৰ দোকান বহিছে কিন্তু আমাক এতিয়া প্ৰয়োজন নাই এইবিলাক যোনটো মেইন প্ৰয়োজন হৈ আছে তাত যাওঁ এইটো হৈছে আলদামাৰাৰ অটো ষ্টেণ্ড बोला रास्ता तो क्रॉस करो गाइस हार्ड डिफिकल्ट है रास्ता क्रॉस करना हमेशा अच्छे से देख के रास्ता क्रॉस करना मेडामे কৈছে আৰু এইবিলাক চব্জি দোকান য'ত আমাৰ এতিয়া প্ৰয়োজন নাই ৰাস্তাত আহিলে বস্তুবিলাক কিনিম আৰু মানুহ চাওক চব ফালে আলু পিঁয়াজ বন্ধাকবি ফুলকবি মানে য'ত যি লাগে চব বস্তু ইয়াতে আছে এখন আছে আমাৰ KGF-ৰ আলদামাৰা শ্বপ য'ত আমি সদায় মাৰ্কেট আহোঁ চানডে তাকে গৈ আছোঁ এইফালে এখন কেফে আছে য'ত আমি খাবলৈ আহোঁ আৰু খাই লওঁ গাইছ এইফালে ম'ম' দোকান বহুত টেষ্টি ম'ম' বনাই কিন্তু এইখনত আমি অৰ্ডাৰ দিওঁ হোষ্টেলত খাই দিওঁগৈ হয়নে তুমি কিবা ক'বা নাই একো নকওঁ বহুত মানে লাজুকীয়া স্বভাৱৰ ছোৱালী হয় গতিকে বস্তুখিনি কিনি ল'বগৈ এইফালে গৈ আছোঁ আৰু অলপ চলপ বস্তু ল'লে মই বিশেষকৈ মাংস কিনিব আহিছোঁ কাৰণ চানডে মাংস লাগে বাইক চলাইছে এইফালে গাইজ ইয়াতে যিকোনো হ'ব পাৰে এখন বেংগলোৰ হয় বেংগলোৰত যি টি মানে চলি থাকে চব হ'ব ব'লক আমাৰ লগত লৈ যাওঁ আপোনালোককো তো গাইজ এইখনেই আমি ইয়াতে আহিছোঁ মাৰ বজাৰ কৰিবলৈ কাৰণে কিনিম কি ল'বা মই ল'বলগীয়া নাই একো মই মাংস ল'বহে আহিছোঁ সোমাবলা কিমান বস্তু আছে মই মানে কি ল'ম মই একো ভাবি পোৱা নাই গাইজ কাৰণ মই যোৱা সপ্তাহত আহোঁতে মই বহুত বস্তু লৈ গৈছোঁ অলৰেডি এতিয়া মোৰ ল'বলগীয়া তেনেকুৱা একোৱেই নাই ছোৱালী আহিছে এইফালে ল'বলৈ কাৰণে কি বা লয় কি লৈ আছে চব মই ল'বলৈ চব নালাগে মোৰ তেতিয়া মোৰ তাত আছে চব বস্তুৱে গাইছ লেডিছৰ বস্তু এইবিলাক गोलमाल है भाई सब गोलमाल है टेन 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 गाइस गोलमाल आई नीड गोलमाल खाऊंगी मैं তুমি গোলমাল নোখোৱা কিয় বা কি ভাল নালাগে অকমানি মানুহ সেইকাৰণে অকমানি বস্তু লৈ আছে চোৱাচোন বাৰু লোৱা মানে এবাৰ খাব কাৰণে বহি ল'লোঁ মোৰ ল'বলগীয়া তেনেকুৱা একো নাই মেহেন্দি লগাইছিলোঁ তেনেকৈ গুচি আহিলোঁ এতিয়ালৈকে এৰুৱাই নাই য'তেই স্পেচ হোৱা তাতে বহি লওঁ মানে ময়ো এইফালে ফাইনেলি হৈ গ'ল চাওঁ কি কিনিলা বাহ বহুত বস্তু লৈ ল'লাচোন ফাইনেলি আমাৰ বজাৰ হৈ গ'ল মানে মই একো তেনেকৈ লোৱা নাই মই বাছ এটা গোলমাল বিস্কুট এটা ল'লোঁ খাবলৈ কাৰণে তাই বাকী যিমান যি লৈছে কাৰণ মই যোৱা সপ্তাহত লৈ গৈছিলোঁ গোটেইখিনি বস্তু আৰু এতিয়া প্ৰয়োজন নাই মোৰ এইটো ইভিনিংটো চলিব ইমান তেনেকৈ লাগতিয়াল হোৱা নাই গতিকে লোৱা নাই আৰু এতিয়া আমি চিকেন ল'ব যাম তাৰপিছতে সন্ধিয়াই যাব এখনৰ পৰা ল'ম এখনত লেগ পিচে নাথাকে সেইদিনাখন মই লেগ পিচ ল'বলৈ গ'লোঁ লেগ পিচে নাই বোলে মই জুচ ল'ব লাগে
জুচ কিনিম আমি এখনৰ পৰা এতিয়া সৰু মাজাটো নাই নেকি तो गाइस फाइनली मैंने माजा ले लिया और माजा लेके मैं अभी खाऊंगी मैं बहुत ভাল পাওঁ माजा बहुत 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 चिकन किनिব আহিছে পাম নে নাপাম নাজানো লেতেৰা জেগাবিলাক ইমান নাইয়ে নেকি চাগে আছে चिकन ना लेग पीस दे दो 50 तो गाइस आलू लबले आहिसे फेले শাক সবজি দোকান যোৱা কি লো আলু লব এখিনি হত লোৱা নহলে মই বস্তুখিনি লৈ লও आलू लेके आती हूँ ये वाला लेके जाती हूँ गाइस ইমানে আলু এইবিলাক সব মাটি মাটি কৰি দিছে এফালে পিঁয়াজ লাগে মইতো সৰু সৰু লৈ যাম মই ইমান ডাঙৰ ডাঙৰ তেনেকৈ লৈ ইমান ভাল নাপাওঁ লৈ আছোঁ একে তুমি এইটো খোৱা পিঁয়াজ কেইটা মই সেইফালে সেইকেইটা খাওঁ কাৰণ এইটো তোমাৰ আলু 1 কেজি ন ময়ো লৈ লওঁ গাইছ তাৰপিছত লগ পাই আছোঁ আপোনালোকক ফাইনেলি হৈ গ'ল এফালে আলু পিঁয়াজ ধনিয়া চব লৈ ল'লোঁ অঁ এফালে মাংস ল'লোঁ আৰু বাকী চব ল'লোঁ ঐ বিলাহী নল'লোঁ নহয় মাংসত বিলাহী তো গাইছ হৈ গ'ল আমাৰ শ্বপিং কৰা আৰু এইফালে ইমানবিলাক বস্তু এইখিনি অলপ বস্তু আছে এইফালে মুনু আৰু এইফালে আলু পিঁয়াজ গোটেইখিনি বস্তু এইফালে পৰি গ'লে চেচেই আৰু ভিডিঅ'টো ইমানখিনিয়ে সামৰিছোঁ চাই গৈ থাকিব আৰু এনেকৈ ভিডিঅ' দি গৈ থাকিম मिनी मिनी ब्लॉग तो बाय बाय गाइस अभी नहीं यहाँ देखते हूँ बोले तो बच्चे स्कैनर भी आ गया स्कैन करने के लिए पेमेंट करने के लिए तो बाय बाय गाइस मुन्नू बाय 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 मिनी ब्लॉग